ধেমাজি নগৰৰ মাজমজিয়াত দুগৰাকী কলেজীয়া ছাত্ৰীক দাৰে ঘপিয়াই চৰম নৃশংসতাৰ পৰিচয় দিয়া ৰিণ্টু শৰ্মা আৰক্ষীৰ গুলীত গুলীবিদ্ধ। নন্দিতা শইকীয়া নামৰ প্ৰতিভাৱান ছাত্ৰীক ঘপিয়াই হত্যা কৰা ৰিণ্টু শইকীয়াই আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা কৰা অৱস্থাতে গুলীবিদ্ধ। ধেমাজি কাৰাগাৰৰ পৰা ধেমাজি অসামৰিক চিকিৎসালয়লৈ অনা অৱস্থাত আৰক্ষীৰ দলটোৰ এজনৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল ৰিণ্টু শৰ্মাই। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত আহত হৈছে ৰিণ্টু শৰ্মা। সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৰিণ্টু শৰ্মা। বাৰে বাৰে নৃশংসতাৰ পৰিচয় দিয়া ৰিণ্টু শৰ্মা আৰু এই ঘটনাটোক লৈ সমগ্ৰ ধেমাজিতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। ধেমাজি নগৰৰ মাজমজিয়াত দুগৰাকী কলেজীয়া ছাত্ৰীক দাৰে ঘপিয়াই চৰম নৃশংসতাৰ পৰিচয় দিয়া ৰিণ্টু শৰ্মা আৰক্ষীৰ গুলীত গুলীবিদ্ধ। নন্দিতা শইকীয়া নামৰ প্ৰতিভাৱান ছাত্ৰীক ঘপিয়াই হত্যা কৰা ৰিণ্টু শৰ্মা আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা কৰা অৱস্থাতে গুলীবিদ্ধ। ধেমাজি কাৰাগাৰৰ পৰা ধেমাজি অসামৰিক চিকিৎসালয়লৈ অনা অৱস্থাত আৰক্ষীৰ দলটোৰ এজনৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল ৰিণ্টু শৰ্মাই আৰু প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত আহত হৈছে ৰিণ্টু শৰ্মা আৰু সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৰিণ্টু শৰ্মা। ইফালে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতো হত্যাকাৰী ৰিণ্টু শৰ্মাৰ বৰ্বৰ কাণ্ডৰ পিছত প্ৰতিক্ৰিয়া হত্যাৰ বলি হোৱা দুৰ্ভগীয়া নন্দিতা শইকীয়াৰ পৰিয়াল তথা গাঁওবাসীৰ।